হেল্ল' যদি আমি সবে জানো যে কোভিডৰ এগেইনষ্টত কোনো ধৰণৰ এফেক্টিভ 100% এফেক্টিভ মেডিচিন বা ভেকচিন এতিয়ালৈকে ওলোৱা নাই। চ' আমাৰ হাতত এটাই উপায় আছে যে আমি নিজৰ যদি বেমাৰ প্ৰতিৰোধী ক্ষমতা ইমিউনিটিটোক আমি ষ্ট্ৰং কৰিব পাৰোঁ, সি আমাক এই যুদ্ধত আমাক জয় লাভ কৰিব সহায় কৰিব পাৰে। আজি আমি ভিডিঅ'টোত শিকিম যে আমি ঘৰুৱা কেনেকুৱা ধৰণৰ বস্তু খাই আমি নিজৰ ইমিউনিটি অৰ্থাৎ আমাৰ বেমাৰ প্ৰতিৰোধী ক্ষমতাটো আমি বঢ়াই ৰাখিব পাৰোঁ। চ' ইমিউনিটি অৰ্থাৎ বেমাৰ প্ৰতিৰোধী ক্ষমতাটো আমাৰ বঢ়াটোৱে একমাত্ৰ উপায় আমি যিটোৰ দ্বাৰা ক'ভিড হোৱাৰ পৰা আমি বাচি থাকিব পাৰোঁ। আদাৰৱাইজ আমাৰ কোনো বেলেগ উপায় নাই। এতিয়া কথাটো আমি ঘৰুৱা কেনেকুৱা ধৰণৰ খাদ্যবস্তু খাই আমি নিজৰ ইমিউনিটি অৰ্থাৎ বেমাৰ প্ৰতিৰোধী ক্ষমতাটো বঢ়াই ৰাখিব পাৰিম। তাৰ মাজত মই আপোনাক চবতকৈ দৰকাৰী যিকেইটা বস্তু সেইকেইটাৰ আজি নাম আপোনালোকক ক'ম। চ' 1 নম্বৰত আহিব আপোনাৰ লেমন, অৰ্থাৎ পুৱা উঠি যদি আপুনি গৰম পানীত কুহুমীয়া গৰম পানীত আপুনি অকণমান নেমু চেপি খায়, নেমুত খুব বেছি পৰিমাণে ভিটামিন চি পোৱা যায় আৰু ভিটামিন চি আপোনাৰ বেমাৰ প্ৰতিৰোধী ক্ষমতাটো বহুত বেছি বঢ়াই দিয়ে। আৰু ভিটামিন চি আপোনাৰ বেলেগ বেলেগ খাদ্য বস্তুটো পোৱা যায়, যেনে ধৰক আমলখিত পোৱা যায়, তাৰ বাহিৰে আপোনাৰ মৌচুমী টেঙাত পোৱা যায়, তাৰ বাহিৰে আপোনাৰ কমলা টেঙাত পোৱা যায়। টেঙা ফলবিলাকত খুব বেছি পৰিমাণে ভিটামিন চি পোৱা যায়। নেক্সট যদি আমি বস্তুটোলৈকে আহোঁ, সেইটো হ'ল জিংক থকা বস্তু আমি বহুত বেছিকৈ খাব লাগে। সৰু ল'ৰা ছোৱালীক কেতিয়াবা দেখিব আপোনালোকে যেতিয়া ডায়েৰিয়া হয়, তেতিয়াহ'লে তেওঁলোকে এণ্টিবায়'টিক ডক্টৰে নিদিয়ে, অকল জিংক চিৰাপ এটা দি পঠাই দিয়ে আৰু সেই জিংক খালে তেওঁৰ ডায়েৰিয়া ভাল হৈ যায়। তেওঁৰ পেটৰ যিবিলাক বীজাণুই ডায়েৰিয়া কৰিছিলে, ডায়েৰিয়াটো সেই বীজাণুবিলাক ধ্বংস হৈ যায়। অৰ্থাৎ জিংক এটা বহুত পাৱাৰফুল এটা নেচাৰেল এনেকুৱা এটা বস্তু যিয়ে আমাক বেমাৰ প্ৰতিৰোধী ক্ষমতাটো বহুত বেছি বঢ়াই দিয়ে। জিংক ক'ত থাকে? জেনেৰেলি মাছত খুব বেছি জিংক থাকে, তাৰ বাহিৰে আপোনাৰ গজালি ওলোৱা মুগত থাকে, বিনত থাকে, মটৰত থাকে, তাৰপিছত ৰাজমাহ এইবিলাকত খুব বেছি পৰিমাণে জিংক পোৱা যায়। তাৰ বাহিৰে আমি ঘৰুৱা যদি আমি কওঁ কিছুমান বস্তু যেনে গাৰ্লিক অৰ্থাৎ নহৰু খালে দেখুওৱা গৈছে, মানে বিভিন্ন ধৰণৰ আপোনাৰ গৱেষণাত দেখা গৈছে যে নহৰু খালে ডেইলি যদি 2 বা 3 কোপ নহৰু খোৱা যায়, কেঁচা নহৰু, তেতিয়াহ'লে সাধাৰণভাৱে যিবিলাক জ্বৰ কাহ মানুহৰ হৈ থাকে সেইবিলাকৰ পৰা বহুত পৰিমাণে ৰক্ষা পোৱা যায় আৰু ইয়াত গৱেষণাত এইটো বস্তু প্ৰুফ হৈছে। তাৰ বাহিৰে আদা খালে, জিঞ্জাৰ, আমাৰ ইমিউনিটি বহুত বেছি বাঢ়ে। ইয়াত খুব বেছি পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে। এনেকুৱা এণ্টি অক্সিডেণ্ট আৰু বেছিকৈ পোৱা যায় আপোনাৰ বিলাহীত। কেঁচা বিলাহীৰ চালাড কৰি খোৱাটো অত্যন্ত ভাল। তাৰ বাহিৰে কিছুমান বেলেগ যদি ফল কওঁ, আমি আপেল খোৱাটো খুব ভাল। আপেলত খুব বেছি ভিটামিন চি থাকে, ফলিক এচিড থাকে। তাৰ বাহিৰে আপোনাৰ আম খোৱা ভাল, বহুত বেছি মেগনেছিয়াম থাকে, ভিটামিন এ থাকে। তো এইবিলাক আপোনাৰ বেমাৰ প্ৰতিৰোধী ক্ষমতাটো বহুত বেছি বঢ়াই দিয়ে। তাৰ বাহিৰে আপোনাৰ গাজৰ, কেঁচা গাজৰ যদি খায়, কেঁচা গাজৰত আপোনাৰ ভিটামিন এ থাকে, বিটা কেৰটিন বুলি এটা বস্তু থাকে, যি আপোনাৰ বেমাৰ প্ৰতিৰোধী ক্ষমতাটো বহুত বেছি বঢ়ায় আৰু আপোনাক বেমাৰৰ লগত যুঁজ কৰিব পৰা, ফাইট কৰিব পৰা আপোনাৰ পাৱাৰটো আপোনাক দিয়ে। তাৰ বাহিৰে দেখা গৈছে কিছুমান ভাল বেক্টেৰিয়া যদি আমাৰ দেহত থাকে, তেতিয়া বেয়া বেক্টেৰিয়াবিলাকে আপোনাৰ বেমাৰ হ'বৰ কাৰণে চান্স নাপায়। সেইকাৰণে আমাৰ চবৰে দেহত স্পেচিয়েলি আমাৰ পেটত বহুত বেক্টেৰিয়া থাকে, যিবিলাক ভাল বেক্টেৰিয়া হয়। আমি এইবিলাক গুড বেক্টেৰিয়া বুলি কওঁ। আৰু এই ভাল বেক্টেৰিয়াবিলাক আপোনাক প্ৰ'বায়'টিক বুলি আমি বস্তু কিছুমান আমি বজাৰত টেবলেটো কিনিব পৰা যায়, যাতে সেই প্ৰ'বায়'টিক টেবলেটবিলাক খোৱাৰ পিছত আপোনাৰ পেটত ভাল বেক্টেৰিয়াবিলাকৰ পৰিমাণ বাঢ়ি যাব আৰু আপোনাক বেয়া বেক্টেৰিয়াবিলাকে আপোনাক এটাক কৰিব নোৱাৰে। নেচাৰেলি আপুনি দৈ যদি খায়, দৈত খুব বেছি পৰিমাণে এই প্ৰ'বায়'টিক পোৱা যায়। আৰু আমাৰ অসমীয়া যিটো আমি আপোনালোকে খুব ভাল পাওঁ, পঁইতা ভাত যিটো, পঁইতা ভাততো যেতিয়া আপুনি এদিন পুৰণা কৰি ভাতটো খাব, তাতো বহুত বেছি পৰিমাণে প্ৰ'বায়'টিক অৰ্থাৎ সেই ভাল বীজাণুবিলাক পোৱা যায়। তাৰ বাহিৰে আলমণ্ড যদি খায়, বাদাম যদি খায়, সেইবিলাকে আপোনাৰ ইমিউনিটি বহুত বেটাৰ কৰে, বহুত ভাল আপোনাৰ বেমাৰ প্ৰতিৰোধী ক্ষমতাটো হয়। তাৰ বাহিৰে খুব বেছিকৈ পানী খাই থাকিব লাগে। পানী খাই থাকিলে বডিত আপোনাৰ যিবিলাক বেয়া টক্সিনবিলাক আপোনাৰ প্ৰস্তুত হয়, যিবিলাক বেক্টেৰিয়া ভাইৰাছ থাকে, সেইবিলাক আপোনাৰ ধ্বংস হৈ পেলাই আপোনাৰ পেচাব এৰি সেই বস্তুটো ওলাই যায়, আপোনাৰ তেজটো চাফা হৈ থাকে। তাৰ বাহিৰে ভিটামিন ইযুক্ত খাদ্য খোৱাটো খুব দৰকাৰী। ভিটামিন ইযুক্ত খাদ্য আপোনাৰ জেনেৰেলি আপোনাৰ কণীত পোৱা যায়। চ' ডেইলি এটা কণী খোৱাটো বেয়া নহয়। ইভেন এইটোও কৈছে যে কলেষ্ট্ৰল থকা মানুহবিলাকো ডেইলি এটা কণী খাব পাৰিব। ৰিচাৰ্চত কৈছে যে এটা কণী ডেইলি খালে মানুহৰ কলেষ্ট্ৰল নাবাঢ়ে। তাৰ বাহিৰে আপোনাৰ অলিভ অইল খাব পাৰে। অলিভ অইলতো খুব বেছি পৰিমাণে আপোনাৰ এণ্টি অক্সিডেণ্ট থাকে, ভিটামিন ই থাকে। তাৰ বাহিৰে আপুনি যদি বেলি ফুলৰ গুটি, ছানফ্লাৱাৰ ছিডছ বুলি কয়, তাৰ বাহিৰে আপোনাৰ যিটো আমি মগজ বুলি কওঁ, আমি ৱাটাৰমেলন ছিডছ মানে তৰমুজৰ গুটি, এইবিলাকতো খুব বেছি পৰিমাণে এণ্টি অক্সিডেণ্টছ থাকে আৰু ভিটামিন ই থাকে। এইবিলাকে আপোনাৰ বেমাৰ প্ৰতিৰোধী ক্ষমতাটো বহুত বেছি বঢ়াই দিয়ে। আৰু লাষ্টত মই ক'ম হানি, মৌ খালে আমাৰ ডিঙিৰ বেমাৰবিলাক ভাল হয়, আপোনাৰ চৰ্দি, জ্বৰ, কাহ এইবিলাক বহুত পৰিমাণে ভাল হৈ যায়। চ' এইখিনি বস্তু ফ'ল' কৰক, চাব
মই কৈছোঁ যে আপুনি নিশ্চয় এই ক'ভিডৰ লগত এই যুদ্ধখনত আপোনালোকে জয়লাভ হ'ব। আৰু বাকী যিখিনি নীতি নিয়ম মানিব লাগে, যেনেকৈ অযথা কামত বাহিৰত যাব নালাগে, বাহিৰত গ'লে মাস্ক এখন পিন্ধিব লাগে, হাত আৰু আপোনাৰ মুখখন যিমান পাৰে আপুনি ধুই থাকিব লাগে, এইবিলাক নীতি নিয়ম আপোনালোকে ফ'ল' কৰক। ধন্যবাদ। আৰু যদি আপুনি মোৰ ভিডিঅ'টো ভাল পাইছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক। থেংক ইউ।